আসাদ হুসেনৰ কণ্ঠৰ চেঙিয়া শুনি হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ আৰু আমি গৈ আছোঁ আজি বগীবিল ভাবিলোঁ তিনিওজনে গুচি যাওঁ আজি বছৰৰ শেষৰটো দিন বুলি ভাল লাগে এনেকৈ কিবা এটা আৰু প্ৰত্যেক দিনা এনেকুৱা এটা দিন নাহে নহয় জানো আৰু মানে লগ হোৱা নাযায় এনেকৈ সেইটো কাৰণে ভাবিলোঁ তিনিওজন গুচি যাওঁ আৰু মেঘনা চুলি দেখিছে মেঘনা চুলি এইটো কাৰণে বান্ধিবলৈ নিদিয়ে একদম তাই হিৰ'ইন নিচিনা হয় একেবাৰে উৰুৱাই যাব লাগে চুলি আৰু মই ইমান অশান্তি পাইছোঁ নহয় একদম মোৰ মুখখনতে মানে জাৰি জাৰি গৈ আছে চুলিখিনিয়ে আৰু আবাৰো আছে বান্ধিবলৈ নিদিয়ে আৰু এতিয়া আহি পাই গ'লোহি আৰু বগীবিল এইফালে দেখিছে মালগাড়ীখন গৈ আছে ছাইডেদি ইমান ভাল লাগিছে দেখিবলৈ ন জেগাডোখৰ ইমান ভাল লাগিছে মোৰ বৰ ভাল লাগি যায় এনেকুৱা কিবা জেগাবিলাক যদি দেখোঁ নহয় মনটো কিবা এটা ভালেই লাগি যায় পাই গ'লোহি আহি একেবাৰে বগীবিল আৰু অকণমান ৰখিছোঁ আহি ৰখিছোঁ অকণমান একদম সোঁ মাজতে আৰু যাম আকৌ একদম তললৈ যাম কাঞ্চনজংঘা তাত চাবলৈ যাম আৰু পূৰা পিকনিক পাৰ্টি পূৰা ভৰ্তি তলত ইয়াৰ পৰা একদম পৰুৱা নিচিনাহে দেখি পূৰা সৰু সৰুকৈ দেখি লাগে যে ইয়াৰ পৰা কোনো নাই নেকি কিন্তু ভালকৈ চালেহে দেখি পোৱা যায় আৰু মেঘনা এয়া ডাইৰেক্ট একদম উঠি লৈছে চাবলৈ আৰু অকণমান ইফালে সিফালে চাওঁ আৰু বোলো আৰু মাজতে ৰখি ভাল লাগে মানুহবিলাকো আহি ইয়াতে নামিছেহি নামি চবেই ফটো লৈছে ৰিলছ বনাইছে আমিও আৰু অকণমান সেইবিলাককে এনজয় কৰিছোঁ সৰু সুৰাকৈ আৰু ভাল লাগে সেইবিলাকে কিবা এটা আৰু ফটো উঠিলোঁ আৰু নুঠা নহয় দেই এতিয়া চাই আছোঁ অকণমান ওপৰৰ পৰা চাই লওঁ আৰু বোলো ৰখিলোঁ চাই কৰি হৈ গ'ল তাৰপৰা এতিয়া একদম আগলৈ গৈ থাকিম এতিয়া ভাবিছোঁ ইয়াত ৰখিলোঁ চালোৱে আৰু এই তলত যাম কাঞ্চনজংঘা চাম অলপ পাছত অকণমান আগৰ পৰা একদম গৈ আহোঁ আৰু যিমানটো পাৰোঁ গৈ থাকোঁ বাৰু ৰাস্তাতহে গম পাম আৰু ক'লৈ আহিছোঁ বগীবিল পাৰ হৈ আহিও আমি চিলাপথাৰ ফালে বহুত ডোখৰ আহিলোঁ আৰু এতিয়া ইয়াতে অকণমান মানে কৈছে মানুহজনে তেলটো ভৰাই লওঁ বোলে তেল আছেই হ'লেও আৰু লাগে ন ভাল লাগে আৰু ভৰ্তি হৈ থাকিলে আৰু ইমান ধুনীয়া কমলা দেখিলোঁ নহয় আৰু এয়া লৈছে মানুহজনে লৈ লওঁ এতিয়াতো আৰু এতিয়াই খালেহে খোৱা কমলা ট্ৰেইনখন চাওক ইমান ধুনীয়াকৈ গৈ আছে দুখন দেখিলোঁ কিন্তু মালগাড়ীয়ে দেখিলোঁ দুখন আৰু আমি ঘূৰি আহিলোঁ আহি পিনি এতিয়া কাঞ্চনজংঘা যাওঁ চাবলৈ আৰু এই ৰাস্তাটো ইমান ভাল লাগে একদম অকাই পকাই গৈ থাকিব লাগে বৰ ভাল লাগে আৰু এয়া আকৌ চলি উৰুৱালে আৰু দেখিছে মানে একদম কৈছোঁ নহয় ইমান ষ্টাইল হৈছে মই ইমান কৈছোঁ চুলিকেইডাল বান্ধি দিওঁ নাই বান্ধিবলৈ নিদিয়ে মানে কেতিয়াও নহ'ব বোলে ঘৰত আহিহে মই চলাটো পাব মানে সেনেকুৱা য'ত বান্ধি যাব নহয় চুলিখিনি মোৰ বাৰু একো নাই মই হেলমেট পিন্ধি আছোঁ তাই টুপি আছে আৰু ৰাবাৰ বেণ্ড আছে নাই নালাগে বোলে এয়া দেখিছে দেখুৱাইছে কেনেকৈ চুলিখিনি তাইও গম পাইছে ভাল পাইছে আৰু মানে একদম খালি মোৰ কষ্ট হৈছে পালোহি কাঞ্চনজংঘা আৰু এতিয়া যাওঁ আৰু একদম চাবলৈ ফাৰ্ষ্ট সোমাই মেঘনা ধুনীয়াকৈ একদম জ্বলিবৰ কাৰণে বহিলেই আৰু ৰখিবলৈ সময় নাই মুঠতে আৰু
পাওঁতে একদম কামখিনি কৰি যাব লাগে আৰু মানে ৰখিবলৈ সময় নাই সেয়া ফাৰ্ষ্ট টাই আৰু আকৌ বোলে জোৰকৈ ঝুলাই দিব লাগে একদম এতিয়া ঠেলিবলৈ লগাই দিছে মানুহজনক একদম ঠেলি থাকিব লাগে তেতিয়া জোৰকৈ যাব পাৰিব বোলে আৰু এইফালে পুৰা গান গোৱা এফালে গাই আছে আৰু টিকেট লৈছোঁ যেতিয়া কিয় এৰিম নহয় জানো চামেই আৰু সেইকাৰণে ৰখি লৈছোঁ আৰু আৰু এয়া ইউটিউবাৰ জীৱনৰ ৰং তেখেতো আহিছিলে তেখেতকো এয়া সম্বোধন জনাইছিলে আৰু বেছি সময় নেদেখিলোঁ বাৰু এয়া ডাইৰেক্ট সম্বোধন জনাইছিলে সেয়া দেখিছোঁগৈ গৈ পিনি এয়া তেখেত যাবলৈ হ'ল আৰু সন্মুখৰ পৰাই পাইছোঁ যদিও মানে এনেকুৱা হয় মানে এনেকুৱা লাগে দৌৰা দৌৰিকৈ গৈ মেলি কিবা ফটো উঠাই কিবা কৰা সেইবোৰ কৰিবলৈ কিবা মোৰ ভাল নালাগে সেইটো আৰু তেনেকৈ এতিয়া ধৰি লৈছোঁ ময়ো ভিডিঅ' কৰি আছোঁ ভিডিঅ' কৰি থাকিলেও গৈ পিনি মানে পুটুকৈ গৈ ভিডিঅ'টো কৰিবলৈও বেয়া পাওঁ মই নিজে বেয়া পাওঁ দেই মানে বেলেগে বেয়া পাওক নাপাওক নাজানো কিন্তু মই নিজে বেয়া পাওঁ আৰু এনেকুৱা লাগে এতিয়া ধৰি লৈছোঁ মই ভিডিঅ' কৰি আছোঁ ভিডিঅ' কৰি থাকিলেও কিবা এটা যে স্বাৰ্থতে যে ভিডিঅ' কৰিব গৈছোঁ তেনেকুৱা নিচিনা এটা নালাগিব জানো সেইটো কাৰণে নগ'লোঁ জনাই দিব লাগিব গোটেই ঠিক আছে তুমি ভিডিঅ' কৰি থাকা পিছতে আৰু এইখিনিতে জনাব বিচাৰিছোঁ যে আৰু এইফালে পনীৰ টিক্কা অৰ্ডাৰ কৰা হৈ গ'ল আকৌ মিল্ক শ্বেক লাগে মেঘনাক আৰু অৰ্ডাৰ কৰি থোৱা আছে লাহে লাহে আহিব যিমানখিনি খাম নোৱাৰাখিনি লৈ গুচি যাম ঘৰলৈ খাই কৰি আজৰি খাই কৰি পিনি তাৰপিছত আৰু খাই গুচি আহিবলৈ নাই তাৰপৰা মেঘনা একদম আকৌ লাগিলে একদম খেলিবলৈ আৰু তাই দেখিছে ন চবকে ল'ৰা ছোৱালীবিলাকে খেলি আছে তাই মানে বহুত ভাল পাইছে আৰু এতিয়া একদম সন্ধিয়া সময় হৈ গৈছেগৈ এতিয়া লাইটিংবিলাক লাহে লাহে দিছে লাইটিংবিলাক দিলে মানে ভাল লাগে আৰু যিমান হ'লেও ৰাতি ভাল লাগে ৰাতি মানে ক'ত কি লাইটিং দিয়া আছে চব দেখি পোৱা যায় আৰু দিনত মানে সেইখিনি গম পোৱা নাযায় ন ৰাতি বৰ ভাল লাগে দেই সঁচাকৈ আৰু আমি আৰু অলপ সময় থাকিম আৰু সন্ধিয়া হৈ চাওক ভালকৈ এতিয়া ইয়াতে অকণমান এনজয় কৰি আছোঁ আৰু বা এনেকুৱা আৰু যিটো আৰু বছৰৰ শেষৰ দিনটোত আহিছোঁ যাতে নতুন বছৰটো ভালদৰে পাৰ কৰিব পাৰোঁ তাকেই আশা চবৰে কয় নহয় জানো যাতে বছৰটো ভালে ভালে যাওক বুলি চবৰে সেইটোৱে আশা থাকে আৰু আপোনালোকৰো ভাল হওক আমাকো আশীৰ্বাদ কৰিব যাতে আমাৰো বছৰটো ভালে ভালে যায় আৰু এইফালে এতিয়া বহুত ভাল একদম দৃশ্য দেখা পালোঁ ইমান ধুনীয়াকৈ বেলিটো চাওক মাৰ যাবলৈ হৈছে এনেকুৱা লাগিছে যে একদম পাৰত যে একদম লাগি আছেগৈ মই সেইটো কাৰণে অকণমান বন্ধি কৰি দিলোঁ কেমেৰাত ইমান ভাল লাগিছে তাতে এইফালে গানো বাজি আছে আমাৰ সন্ধিয়া হ'ব হৈ গ'ল আৰু এতিয়া ঘৰলৈ যামগৈ বহুত ভাল লাগিলে বহুত সময় থাকিলোঁ ইয়াতে আৰু আধা খালোঁ আধা লৈ লৈছোঁ একেবাৰে শেষে কৰিব নোৱাৰিলোঁগৈ আৰু বহুতখিনি দি দিয়ে ন মানে খাবই নোৱাৰোঁ তাতে আমি অকণমান আগতে ভাতো খাই লৈছিলোঁ আৰু অকণমান মেঘনা এফালে লাষ্টত আৰু চব চাই লৈছে সেইখনত একোৱে নাই অকল মাটি নেপালি বালি চলো যায়গা এতিয়া লাইটিংবিলাক দিব ন ভাল লাগিব আৰু 1 ঘণ্টা লাগি যাব আমি ঘৰ পোৱালৈকে বুলি ভাবিছিলোঁ ন এনে বনাই থোৱা নিচিনা লাগিছিলে আকৌ যাওঁগৈ আৰু ঘৰলৈ দেই আৰু ভাল লাগিলে আপোনালোকলৈ নতুন বছৰ বহুত শুভেচ্ছা থাকিলে সকলোৱে ভালকৈ যাতে বছৰটো পাৰ হয় তাকে কামনা কৰিলোঁ।